মানে প্ৰমোদ বড়ো আমাৰ বিটিচিৰ চিফ এখেতক আমি যথেষ্ট সন্মান কৰোঁ। আমাৰ লগতে হস্পিটেলখন লাগি আছে, এইটো এটা বন্ধৰ এটা ষড়যন্ত্ৰ ইয়াত আমি বন্ধ পাইছোঁ। আহক বিটিচিৰ কাৰণে আমাৰ ৰবিৰাম ছাৰে যথেষ্ট কাম কৰি আছে, এইটো ষড়যন্ত্ৰ চলি আছে। ফকিৰাগ্ৰাম ছাবচিডিয়াৰী হেল্থ চেণ্টাৰটো বন্ধ কৰাৰ কাৰণে কিন্তু আমাৰ ৰবিৰাম ছাৰে তাত মডেল হস্পিটেলটো অনা নাই। উপস্থিত আমাৰ বিশেষ দলৰ সতীৰ্থসকল, আমি বিশেষ এটা কাৰণত আজি আমি এটা অবাঞ্ছিত কাৰণত আমি আজি সংবাদমেল পাতিবলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা পৰহি আপোনালোকে নিশ্চয় জ্ঞাত, যোৱা পৰহি আমাৰ বিটিচিৰ মুৰব্বী মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ ফকিৰাগ্ৰামৰ যিটো মডেল হস্পিটেল, এই মডেল হস্পিটেলটো অপেনিং কৰিছে। তো আমি প্ৰথমতে আমি এই হস্পিটেলটো অপেনিং কৰাৰ কাৰণে আমি এখেতক শুভেচ্ছা জনাইছোঁ। লগতে এটা কথা আমি অৱগত কৰিব খোজোঁ যে এই হস্পিটেলটো যে অপেনিং কৰিলে, হস্পিটেলটো অপেনিং কৰাৰ সময়ত আমি এটা বস্তু লক্ষ্য কৰিছোঁ, এটা কথা লক্ষ্য কৰিছোঁ, তাত কোনো ধৰণৰ হস্পিটেলটোৰ কোনে ইনচাৰ্জ, কোন ষ্টাফ, কোন নাৰ্ছ কোনো ধৰণৰ নাই। তো এখন স্কুল বা এখন কলেজ খুলিব হ'লে তাত ষ্টাফ আগত হ'ব লাগিব, তাৰপিছতহে এটা শুভ উদ্বোধন কৰাৰ এটা শুভ মুহূৰ্ত বুলি আমি জানো। তো মই ভাবোঁ এই ক্ষেত্ৰত বিটিচিয়ে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে এইটো নিশ্চয় পাব্লিকক অৱগত কৰিব লাগে। আৰু এই হস্পিটেলটো আনাৰ ক্ষেত্ৰত, এই হস্পিটেলটো ফকিৰাগ্ৰামক উপহাৰ দিয়াৰ ক্ষেত্ৰত যিজন মানুহ অহৰহ কষ্ট কৰি, যিজন মানুহে এই হস্পিটেলটো আমাৰ ফকিৰাগ্ৰামৰ কাৰণে উপহাৰ দিবলৈ সক্ষম হৈছে, আমি ভাবোঁ তাৰ লগত অন্যায় অবিচাৰ কৰা হৈছে। মই আপোনালোকক কিছুমান তথ্য আপোনালোকক দাঙি ধৰিব খুজিছোঁ। তো আপোনালোকক মই প্ৰথমতে বিটিচিৰ মই ফকিৰাগ্ৰাম হস্পিটেলৰ যিজন তেতিয়াৰ ইনচাৰ্জ আছিল ডক্টৰ মানিক বৰুৱা, এখেতৰ জইণ্ট ডিৰেক্টৰৰ পৰা এটা ফিজিবিলিটি ৰিপৰ্ট গৈছিল। এই ফিজিবিলিটি ৰিপৰ্টটো মই আপোনালোকক দেখাই দিছোঁ। এইটো ডক্টৰ মানিক বৰুৱাই দিয়া ফিজিবিলিটি ৰিপৰ্ট। আৰু এই ফিজিবিলিটি ৰিপৰ্টত এটা বস্তু স্পষ্ট লিখা আছে যে এই হস্পিটেলখন কাৰ দ্বাৰাই মানে কোনে বিচাৰিছিল, তাত স্পষ্টকৈ যে whether proposed health institution desired by honorable minister, EM, MLA or other organization, এই কথাটোত এখেতে স্পষ্ট লিখিছে as desired by ৰবিৰাম নাৰ্জাৰী honorable MLA 29 নং কোকৰাঝাৰ ৱেষ্ট LAC। তো তাত স্পষ্টকৈ লিখা আছে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়কে বিচৰাৰ কাৰণে এই হস্পিটেলৰ ফিজিবিলিটি ৰিপৰ্ট দিছে। প্ৰথমতে জইণ্ট ডিৰেক্টৰৰ পৰা ফিজিবিলিটি ৰিপৰ্ট যিটো আহিছিল, জইণ্ট ডিৰেক্টৰৰ পৰা আমাৰ ফকিৰাগ্ৰামত আহিছিল, আমাৰ ফকিৰাগ্ৰামৰ মানিক বৰুৱা ডাক্তৰে ফিজিবিলিটি ৰিপৰ্ট দিছে। এই ৰিপৰ্টৰ ভিত্তিত আমাৰ জইণ্ট ডিৰেক্টৰে বিটিচিক ফিজিবিলিটি ৰিপৰ্ট দিছে। তাৰ ৰিপৰ্টৰ ভিত্তিত আমাৰ জইণ্ট ডিৰেক্টৰে যিটো ফিজিবিলিটি ৰিপৰ্ট দিছে, এইটো হৈছে জইণ্ট ডিৰেক্টৰৰ ফিজিবিলিটি ৰিপৰ্ট। আৰু জইণ্ট ডিৰেক্টৰৰ যিটো ফিজিবিলিটি ৰিপৰ্ট আছে তাত স্পষ্ট লিখা আছে টু দ্য MD মিছন ডিৰেক্টৰ নেশ্যনেল হেল্থ মিছন আছাম খ্ৰীষ্টান বস্তি। ইয়াত লিখা আছে ছাবমিশ্যন অফ ফিজিবিলিটি ৰিপৰ্ট ফৰ PIP 2020-21। তো PIP 2020-21 অন্তৰ্ভুক্ত কৰাৰ কাৰণে যিটো ফিজিবিলিটি ৰিপৰ্ট, এই ফিজিবিলিটি ৰিপৰ্টটো জইণ্ট ডিৰেক্টৰে দিছে। আৰু এই জইণ্ট ডিৰেক্টৰে তাত স্পষ্ট লিখিছে যে তাত উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, এইখিনি চাইটেড এবভ, I have the honor to submit feasibility report and land position certificate and site plan for upgradation Tulsibil CHC and Fokiragram CHC। তুলসীবিল আৰু ফকিৰাগ্ৰামৰ যিটো মডেল হস্পিটেল আছে, এই মডেল হস্পিটেলৰ ফিজিবিলিটি ৰিপৰ্ট লিখিছে। আৰু জইণ্ট ডিৰেক্টৰে তাত স্পষ্টকৈ লিখিছে যে as the upgradation of both health institution, এই তুলসীবিল আৰু ফকিৰাগ্ৰাম both health institution are proposed by honorable MLA Robiram Narjari
Kokrajhar West ST LAC for the interest of improving health sector of those areas. তো এই যে চাওক আপোনালোকে জইণ্ট ডিৰেক্টৰৰ সিগনেচাৰ, জইণ্ট ডিৰেক্টৰে স্পষ্টকৈ তাৰ ৰিপৰ্টত আমাৰ ৰবিৰাম ছাৰৰ নামটো স্পষ্টকৈ লিখিছে যে আমাৰ ৰবিৰাম নাৰ্জাৰীয়ে বিচৰা ধৰণে আমি এই ফিজিবিলিটি ৰিপৰ্ট দিবলৈ আমি বাধ্য হৈছোঁ। তো তাৰপিছত আপোনালোকক আৰু এটা বস্তু, ইয়াত যথেষ্টখিনি আছে তথ্য, আৰু এটা তথ্য মই আপোনালোকক দেখাওঁ। এইটো তথ্য হৈছে 16/10/2020, 16/10/2020 ল্যান্ড পজিশন সার্টিফিকেট। এই ল্যান্ড পজিশন সার্টিফিকেটত দিয়াৰ সময়ত MLA ছাৰে প্ৰথম আমাৰ যিজন সাৰ্কেল অফিচাৰ আছিল, সাৰ্কেল অফিচাৰক এই ল্যান্ডটো এলটমেণ্ট দিবৰ কাৰণে লিখিছিল, আৰু সাৰ্কেল অফিচাৰে মই নিজে তাত উপস্থিত আছিলোঁ, মানিক বৰুৱা ডক্টৰ তাত উপস্থিত আছিল। তাত লোকেল মানুহ, ইয়াত মইনাতলৰ যিজন গাঁওবুঢ়া, মইনাতলৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ যাৰ কব্জাত সেই মইনাতলৰ মাটিখিনি আছে, সেই মানুহবিলাকক লৈ আমি প্ৰথম অৱস্থাত 6 বিঘা মাটি দিয়াৰ কথা আছিল। আমি ভৱিষ্যতে যাতে এই হস্পিটেলখন আৰু ডাঙৰকৈ যাতে বনোৱা যায় তাৰ কাৰণে আমি কৈ মিলি আমি সাৰ্কেল অফিচাৰৰ পৰা, এই যে সাৰ্কেল অফিচাৰৰ চহী চাওক, সাৰ্কেল অফিচাৰৰ পৰা আমি 10 বিঘা মাটি এলটমেণ্ট লৈছোঁ। ইয়াত লিখিছে ইট হুম ইট মে কনচাৰ্ণ, টু হুম ইট মে কনচাৰ্ণ, দিছ ইজ টু চাৰ্টিফাই দেট দ্য গভট খাস ল্যান্ড মেজারিং 10 বিঘা 0 কাঠা 0 লেচা অফ 99 বিঘা 3 কাঠা 8 লেচা আণ্ডাৰ যিজন বিধায়ক আছিল, এই বিধায়কজনকৰ নামটো তাত থাকিব লাগিছিল নাই আপোনালোকে নিশ্চয় জ্ঞাত। আৰু ফকিৰাগ্ৰাম ৰাইজৰ আমাৰ দলৰ পৰা আমি কোৱেশ্যন কৰিছোঁ, আৰু প্ৰত্যেকটো স্তৰৰ ফকিৰাগ্ৰাম ৰাইজৰ এটাই কোৱেশ্যন, যিজন মানুহ যিটো কাম কৰি এই ফকিৰাগ্ৰাম অঞ্চলৰ কাৰণে যিটো কাম কৰিছে তাৰ ক্ৰেডিটটো আমি তাক দিবই লাগিব। আৰু আপোনালোকে নিশ্চয় জ্ঞাত, এই হস্পিটেলখন যিটো ধনেৰে বনোৱা হৈছে, এই ধনটো হৈছে NHM নেশ্যনেল হেল্থ মিছনৰ ধনেৰে এই হস্পিটেলটো বনোৱা হৈছে। আৰু নেশ্যনেল হেল্থ মিছনৰ ধন BTCৰ ট্ৰেন্সফাৰ ছাবজেক্ট নহয়, এইটো ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আৰু ষ্টেটৰ কোঅৰ্ডিনেশ্যনত এইটো চলে। BTCৰ এইটো ট্ৰেন্সফাৰ ছাবজেক্ট নহয়। আমাৰ BTCৰ আমাৰ MLAৰ তত্ত্বাৱধানত এইখিনি হোৱাৰ পিছত এখেতক নামাতি, আৰু সবতকৈ ডাঙৰ কথা ডিপাৰ্টমেণ্টৰ পৰা আমি ছাৰক সুধিছিলোঁ, ছাৰে দুখ প্ৰকাশ কৰিছে, আমি সুধিছিলোঁ যে আপোনাক মাতিছে নেকি। দুখজনকভাৱে এখেতৰ মোবাইলত এটা হোৱাটছএপত বাৰ্তা পঠাই দিছে, কোনো এজন মানুহ এখেতক গৈ যদি ইনভাইটেশ্যন লেটাৰটো যদি দিল হয় আমি তথাপি সন্তুষ্ট হ'লো হয়। গতিকে ইমান নাইনচেপ কৰা হৈছে, এই মানুহজন আমাৰ ফকিৰাগ্ৰামৰ কাৰণে ভৱিষ্যতে আৰু কি কৰিব। আজি তাৰ কাষতে যিখন ডাঙৰ এটা ষ্টেডিয়াম আছে, এই ষ্টেডিয়ামটো আমাৰ ৰবিৰাম ছাৰে আনিছে, আমি প্ৰমোদ বড়ো ডাঙৰীয়াই আনি এইটো অপেনিং কৰিছে, আমি ভাল পাইছোঁ। কিন্তু ফকিৰাগ্ৰামত প্ৰমোদ বড়ো ডাঙৰীয়াই এই হস্পিটেলখন অপেনিং কৰাৰ বাহিৰে বেলেগ কোনো নজিৰ নাই। আৰু আমাৰ যিজন স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে, এখেতে নিজৰ লজ্জা ঢাকিবলৈ নিজে কোনো ধৰণৰ কাম ফকিৰাগ্ৰামবাসীৰ কাৰণে কৰিব পৰা নাই। ফকিৰাগ্ৰামত ৰবিৰাম নাৰ্জাৰী ছাৰৰ নেতৃত্বত যিখিনি ৰাস্তা ঘাট হৈ আছে, যিখিনি কাম হৈ আছে, এইখিনিকে নিজৰ কাম বুলি জাহিৰ কৰিব খুজি এখেতে আজি এই কামটো কৰিছে। মই জানো প্ৰমোদ বড়ো ছাৰে হয়তো এইখিনি কথা ডিটেইলছত অৱগত নহয়, যদি ডিটেইলছত প্ৰমোদ বড়ো ছাৰে অৱগত হ'ল হয় নিশ্চয় এখেতে BTCৰ চিফ, ইমান এজন বিজ্ঞ মানুহ, এখেতে নিশ্চয় ইয়াত নাহিল হয়। এখেতক ইয়াতে হয়তো যিটো অনা হৈছে আমাৰ বোধেৰে প্ৰমোদ বড়ো ছাৰৰ সন্মানটো ইয়াতে আনি আমি লাঘৱ কৰা হৈছে। যদি আমাৰ ৰবিৰাম ছাৰৰ প্ৰেজেন্সত যদি এখেতক অনা হ'ল হয় আমি ভাবোঁ এইটো আমাৰ কাৰণে। আৰু হস্পিটেলটো অপেনিং কৰক, ইমান খৰখেদীয়াকৈ কৰিব নালাগে। আজি দোতমা হস্পিটেল অপেনিং হৈছে, দোতমা হস্পিটেলত আপোনালোকে স্পষ্ট আজি গ'লেও আপোনালোকে ফলকখন চাব, তাত ইনগ্ৰেটেড ডিজিটেলি অপেনিং কৰিছে, ইনগ্ৰেটেড বাই নৰেন্দ্ৰ মোদী। তাত ইন প্ৰেজেন্স অফ আমাৰ হিমন্ত ছাৰৰ পৰা আৰম্ভ, চিফ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি আমাৰ MP MLA যিমান আছে সবৰে নাম ইন প্ৰেজেন্স অফ তাত লিখা আছে। এইটো হৈছে প্ৰট'কল। আজি বিধায়ক ৰবিৰাম নাৰ্জাৰী ছাৰে আজিৰ ডেটতো ফকিৰাগ্ৰাম কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক হৈ আছে। এনেকুৱা নহয় মানুহজন এই সমষ্টিৰ পৰা বিধায়কৰ আজিৰ ডেটত বিধায়ক নাই, মানুহজনক মাতা নাই, তেনেকুৱা নহয়। আজিৰ ডেটত ৰানিং এজন বিধায়কৰ লগত যদি এনেকুৱা কৰা হয় তেনেহ'লে আমি এই কথাটোত খুবেই দুখ পাইছোঁ, আৰু এইটো খুবেই নিন্দনীয়। এই ঘটনাটো এনেকুৱা ধৰণৰ ঘটনা কৰিব নালাগে। আমাৰ যিটো CHC ছাবচিডিয়াৰী SHC ছাবচিডিয়াৰী হেল্থ চেণ্টাৰ,
এই ছাবচিডাৰী হেল্থ চেণ্টাৰৰ মানুহবিলাকক তাত লৈ গৈ ট্ৰিটমেণ্ট কৰা হয়। আপোনালোকে চাওক, ফকীৰাগ্ৰাম এটা মিউনিচিপেল বৰ্ড, এটা মিউনিচিপালিটি এৰিয়া। এই ফকীৰাগ্ৰামৰ হস্পিটেল থানাৰ লগতে হস্পিটেলখন লাগি আছে। এইটো এটা বন্ধৰ এটা ষড়যন্ত্ৰ ইয়াত আমি বন্ধ পাইছোঁ। এইটো ষড়যন্ত্ৰ চলি আছে। ফকীৰাগ্ৰাম ছাবচিডাৰী হেল্থ চেণ্টাৰটো বন্ধ কৰাৰ কাৰণে কিন্তু আমাৰ ৰবিৰাম ছাৰে তাত মডেল হস্পিটেলটো অনা নাই। ইয়াত ছাবচিডাৰী হেল্থ চেণ্টাৰো চলি থাকিব, ইয়াত যিখিনি ডক্টৰ আছে চলি থাকিব, তাত নতুনকৈ ডক্টৰ এলটমেণ্ট কৰি মডেল হস্পিটেলটো চলি থাকিব। তাৰ কাৰণে মডেল হস্পিটেলটো আনিছে। কিন্তু এইখিনি যিটো কৰিছে, এইখিনি আমি আগন্তুক ভৱিষ্যতে আমাৰ এটাই দাবী, আমাৰ BTCৰ পৰা স্থিতি স্পষ্ট কৰিব লাগে। একটা কথা স্পষ্টকৈ জনাব লাগে, ইয়াত কিমান ষ্টাফ দিছে, কিমান নাৰ্ছ দিছে, কিমান ডক্টৰ দিছে। এইখিনি কথা আমাৰ যিহেতু ফকীৰাগ্ৰামৰে 7 নং সমষ্টিৰ বিধায়কে MCL এজনে যিহেতু স্বাস্থ্য বিভাগৰ এখেতৰ কাৰণে মুকলি বচন যে কিমানজন ডক্টৰ ইয়াত দিছে, স্পষ্টকৈ ৰাইজক মাজতে এইটো কথা জনাই দিব লাগে। মৌজা ফকীৰাগ্ৰাম আণ্ডাৰ দতমা ৰেভিনিউ চাৰ্কেল ইজ আণ্ডাৰ position for 30 bedded CHC hospital ফকীৰাগ্ৰাম as per লাট মণ্ডল and SK report। এইটো চাওক, মানে 16/10/2020 যেতিয়া আমাৰ BTCৰ আমাৰ আজি যিজন স্বাস্থ্য বিভাগৰ যিজন আৰু আজি আমাৰ যিজন BTCৰ মুৰব্বী, এখেতসকলে নিজেই তেতিয়া BTCৰ বডিত বহা নাছিল। তেতিয়াই কিন্তু এই মাটিটো এলটমেণ্ট দিয়া। তো আপোনালোকে নিজে চিন্তা কৰক। আমি এটা কথাত বৰ দুখ পাইছোঁ, যিজন মানুহে আজি চাওক, এখেতে আমাৰ বিধায়কজনে এইটো চাওক, তেতিয়াৰ আমাৰ স্বাস্থ্য বিভাগৰ যিজন মন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আজি যিজন মানে মুখ্যমন্ত্ৰী, তেতিয়া এখেতক প্ৰপ'জালটো দিয়াৰ আমাৰ এই ৰবিৰাম ছাৰৰ পেডত আপোনালোকে চাওক, এখেতক এই প্ৰপ'জালটো আমাৰ ৰবিৰাম ছাৰে দিছে। তাৰপিছত তেতিয়াৰ যিজন আমাৰ কি আছিল, চিফ মিনিষ্টাৰ আছিল, এইটো চাওক, ৰবিৰাম ছাৰৰ পেডত তেতিয়াৰ চিফ মিনিষ্টাৰক এই মানে ফকীৰাগ্ৰাম আৰু তুলসীবিল CHCটো দিয়াৰ কাৰণে এখেতে নিজে PIPত অন্তৰ্ভুক্ত কৰাৰ কাৰণে নিজে হাতে প্ৰপ'জাল লিখিছে। তো যিজন মানুহ লেণ্ড এলোকেশ্যনৰ পৰা আৰম্ভ কৰি লাষ্ট ফিনিচিংলৈকে ফাইট কৰি এই হস্পিটেলটো লৈ আহিছে, এই হস্পিটেলটো লৈ অহাৰ পিছত যেতিয়া আধাৰশিলা কৰা হৈছিল, তেতিয়াও একদম ঘৃণনীয় নিকৃষ্ট ৰাজনীতি কৰা হৈছিল। ৰবিৰাম ছাৰে আধাৰশিলা কৰাৰ পিছত তাৰপিছত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ যিজন তেখেতে নিজৰ বাহুবল খটুৱাই নিজে তাত গৈ আধাৰশিলা কৰিছিল। তেতিয়া আমি তেনেকৈ আমি জনাইছিলোঁ। গতিকে পাব্লিকে জানি থোৱা দৰকাৰ। আজি এখেতসকলে কৈছে ফকীৰাগ্ৰামটো এখোজ আগুৱাই গৈছে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত। আমি জনামতে সিদিনা এটা কথা কৈছে যে সোমবাৰৰ পৰা বোলে হস্পিটেলটোৰ OPD ষ্টাৰ্ট হ'ব। কিন্তু আজি মই নিজে আজি জইণ্ট ডিৰেক্টৰক ফোন কৰিছিলোঁ। জইণ্ট ডিৰেক্টৰক ফোন কৰাৰ পিছত মই সুধিছিলোঁ এটা কথা যে ছাৰ, যোৱা পৰহি ইয়াত যে হস্পিটেলটো অপেনিং হ'ল, এই হস্পিটেলৰ ষ্টাফ কিমান এলটমেণ্ট হৈছে, এই ষ্টাফ এলটমেণ্ট হৈছে নেকি? স্পষ্টকৈ মোক জনাই দিলে ইয়াত কোনো ধৰণৰ ষ্টাফ এলটমেণ্ট হোৱা নাই। না এজন ডক্টৰ দিছে, না এজন নাৰ্ছ দিছে, না এজন 3rd গ্ৰেড ষ্টাফ দিছে, না 4th গ্ৰেড ষ্টাফ দিছে, কোনো ধৰণৰ ষ্টাফ দিয়া হোৱা নাই। তো শিক্ষকবিহীন স্কুলৰ নিচিনাকৈ এটা অপেনিং কৰি থৈ যোৱাটো এটা আমাৰ কাৰণে মানে খুব মানে দুখজনক কথা হৈছে। আমি বিচাৰোঁ আজি মানে প্ৰমোদ বড়ো আমাৰ BTCৰ চিফ, এখেতক আমি যথেষ্ট সন্মান কৰোঁ। এখেতে আহক, BTCৰ কাৰণে আমাৰ ৰবিৰাম ছাৰে যথেষ্ট কাম কৰি আছে আমাৰ ফকীৰাগ্ৰাম সমষ্টিৰ কাৰণে, আমাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ কাৰণে। এখেতে ৰবিৰাম ছাৰে আনিছে, আমি পাব্লিকে এখেতক আমি যিটো সন্মান আমি এইটো দিব খুজিছিলোঁ, কিন্তু এই সন্মানটো এখেতে পোৱা নাই। তাত যিটো ফলক লগাইছে, সেই ফলকটোত স্পষ্টকৈ লিখিছে যে ইনগ্ৰেটেড বাই অনাৰেবল BTC চিফ প্ৰমোদ বড়ো এণ্ড ইন প্ৰেজেন্স অফ মানে অৰূপ কুমাৰ দে, BTC মানে স্বাস্থ্য বিভাগৰ যিজন তেখেতৰ প্ৰেজেন্সত এইটো কৰা হৈছে।